আমাৰ এতিয়া নিৰ্বাচনী বতৰত আমাৰ নিৰ্বাচন খুব ধুমধামেৰে চলি আছে। আমি সুন্দৰকৈ নিৰ্বাচনী বতৰত আমি প্লান পলিচি সুন্দৰৰূপে আমি বনাই আছোঁ আৰু সেই হিচাপে আমাৰ আজি কাৰ্যকৰী সভা ইয়াতে অনুষ্ঠিত হৈছে। ধুনীয়াকৈ আমি কিভাৱে আমি ইলেকশ্যনটো আগবঢ়াই লৈ যাব পাৰিম ধুনীয়াকৈ আমি আজি আলোচনা কৰিলোঁ আৰু সুন্দৰৰূপে নমিনেশ্যনো আমাৰ হৈ গ'ল আৰু আমি আগফালে আমি চাই আছোঁ। গতিকে আমি পূৰা জোৰদাৰেৰে আমি যুঁজিবলৈ মানে সাজু হৈছোঁ। বৰ্তমান আমি ৰাইজে বহুত সঁহাৰি জনাইছে মোক। আমাৰ যিমান আমাৰ 47 নং বিধানসভা সমষ্টিৰ মাজবাট বিধানসভা সমষ্টিৰ যিমান আমাৰ ৰাইজ আছে তেওঁলোকে মোক সুন্দৰভাৱে আদৰিছে আৰু তেওঁলোকে বিচাৰিছে এইবাৰ আমাক পৰিৱৰ্তন লাগে বুলি। গতিকে মই তেওঁলোকৰ আশীৰ্বাদ আৰু অনুপ্ৰেৰণা বিচাৰিছোঁ। যিহেতু চৰণ বড়ো ডাঙৰীয়া আজি 10 বছৰ ধৰি আমাৰ মাজবাট সমষ্টিত তেওঁ ৰাজত্ব কৰিলে, গতিকে এই